Hey guys, welcome to my YouTube channel. So I am to Hazut, মানে মাধৱ মন্দিৰত আৰু এইটো পুখুৰী পাৰ অতক মপা আছো কাছ ওলাব বুলি কিন্তু নাই এটাও দেখাই নাই তো এইটো পুখুৰী পাৰটো কাছ এটা আছে ডাঙৰতে এনে বনোৱা হয় কিন্তু অৰিজিনেল কাছ পানী তলত আছে মই দুটামান দেখিছোঁ দেখিলেকে দেখাই আছোঁ আপোনালোকক এইকেইটা ছাগলীকেইটা সিহঁতক মাছক খোৱা বস্তুকেইটাই দিয়া হয় সিহঁতে খায় কিন্তু আকৌ নাপালে গাতে উঠি দিয়ে মাছ নাহে নেকি আহে বতাহখন ঠাণ্ডা কৰি আছে ঠাণ্ডা কৰিলে নাহে কাছ আছে ভয়ানক কাছ আছে সিহঁতে এই তাতে আছে দূৰতে খাব পাই আছে নহয় দানা ভাজি আছে ইমান খোৱা নালাগিছিলে এতিয়া কোনো নাহে মই মৰি যাওঁ আহিছে আহিছে সেইটো কাছ ন তুলসী কি মাধৱ আৰু ফুলটো লক্ষী আৰু নৰসিংহ প্ৰথম লক্ষী নৰসিংহত যায় ফুলটো আছে ধানটো এইটো ধান আৰু এইকেইটা টোটেল কিমান 140 ফুল মেলা কেইডাল আছে এডাল 5ডাল দিয়ে নেকি নিয়ম নেকি গোসাঁই 5টা দিছে পূজাৰ সামগ্ৰী লৈ ল'লো চেণ্ডেল চব খুলি কৰি ল'লো এতিয়া যাম ওপৰলৈ ওপৰ কিমান কথা সেই ওপৰলৈ তো গৈ আছোঁ ওপৰলৈ বহুত ওখ আৰু পানীও পৰি আছে পানী দিয়ে থৈছে চাগে নাজানো পূজা কৰিব বিচাৰিলে ইয়াতে পুৰোহিতবিলাক থাকে তেওঁলোকে এনেকৈ পূজা কৰিব আৰু ইয়াত থকা অখণ্ড চাকি গুচি আছে আপোনালোকে তেল দিব পাৰে বা তেওঁলোকৰ দান বৰঙণি দিলেও সেই অখণ্ড চাকি গুচিত তেল দি দিব তেওঁলোকে হৈ গৈছে 8:30 বজাত আমাৰ হোম হয় দুপৰীয়া ভোগ হয় ৰাতি আৰতি হয় এই পঞ্চমাধৱৰ পঞ্চপদীপৰ পূজাটো আমাৰ ইয়াতে হয় ইয়াত আপোনালোকৰ সংকল্প অচুবিধা দান হয় দান হিচাপত আপোনালোকে পৰিয়ালৰ নামত ইয়াতে যেহান্তি দান কৰি পুণ্য ৰজত কৰি অন্ন বস্ত্ৰ যোগ্য নামত আপুনি যিমানকৈ খৰচ কৰে মূল্য কৰি দি পেলাই ধৰি থাকক আপুনিও ধৰি থাকক অন্ন বস্ত্ৰ যোগ্য দান হয় এতিয়া আমাক মানে পুৰোহিতজনে মই পঢ়িব লাগে ক'বলৈ লগাই মই গম পাওঁ আৰু তেওঁ আমাক মেইন মন্দিৰ ভাগলৈ লৈ আহিছে য'ত 5জন আছে যি তেওঁলোকে দেখাইছে ফটোত সেই 5জন গুৰু আছে তো তালৈ আহি আছে কিন্তু ইয়াত ভিডিঅ' কৰিব দিয়া নহয় ভিতৰত ভিডিঅ' নহ'ব দেখিছে মন্দিৰ ভাগত আনকৈ বিষ্ণু মহাত্মা কোৱা আছে আৰু বিষ্ণু মন্দিৰৰ লগতে আছে লক্ষ্মী মন্দিৰ কাৰণ বিষ্ণুৰ পত্নীহে লক্ষ্মী থাকিবই লক্ষ্মী মন্দিৰত সেৱা কৰিলোঁ আমি 108টা চিৰি উঠি আহি আমি মণিকূট টিলা পাইছোঁ মণিকূট টিলাত আমাৰ ইয়াতে হয়খুৰাক পৰাস্ত কৰি বিষ্ণুৱে হয়গ্ৰীৱ নাম লয় হয় মানে আছে ঘোঁৰা আকৃতি গিব মানে ডিঙি বা গল মা মানে লক্ষ্মী থব মানে স্বামী ইয়াতে লক্ষ্মী নাৰায়ণক পূজা কৰা হয় আমাৰ হয়গ্ৰীৱ মাধৱৰ ভিতৰত 5টা বিগ্ৰহ আছে হয়গ্ৰীৱ মাধৱ সোঁ মাজত আছে তেওঁ দক্ষিণ চাইডত আছে আপোনাৰ জগন্নাথৰ কাষত আছে গৰু বক্সী উত্তৰ দিশত আছে আপোনাৰ গোবিন্দ মাধৱ বাসুদেৱ এয়া আমাৰ পঞ্চমাধৱ বুলি কোৱা হয় হাজো আমাৰ পঞ্চতীৰ্থভূমি বুলি কোৱা হয় হয়গ্ৰীৱ মাধৱৰ লগতে আৰু 4টা মন্দিৰ আছে হয়গ্ৰীৱ মাধৱ গণেশ কামেশ্বৰ কেদাৰ কমলেশ্বৰ এয়া পঞ্চতীৰ্থ বুলি কোৱা হয় আৰু ইছলাম ধৰ্মৰ যি ধৰ্মৰ লোক আছে তেওঁলোকে চৌদি আৰবৰ পৰা হজৰত মহম্মদে গৰুড়েশ্বৰ পাহাৰত তাৰ পৰা 3/4 ভাগৰ 1 ভাগ মাটি আনি পেলাই দিছিল কমকা দৰগাহত দোৱা প্ৰাৰ্থনা জনায় তেওঁলোক আমাৰ ইয়াকো আহি পেলাই তেওঁলোকে বাহিৰটো আমাৰ চাই যায় এইটো ঠিক আছে ধন্যবাদ মোৰ পূজা কৰি হৈ গ'ল এডাল মালা দিলে পিন্ধিবলৈ কিন্তু মূৰত নোসোমায় বাৰু আৰু এইটো ধানৰ দিছে এইটো হ'ল লক্ষ্মী কবচ বুলি ক'লে তাৰপিছত পুৰোহিতজনৰ পৰা ইয়াৰ বিষয়ে আপোনালোকে গম পালে মই কৈ দিলোঁ আৰু এইখিনিয়ে আৰু ইয়াৰ
গোটেই পৰিৱেশটো এইখিনি আৰু কি ক'ম আৰু মই পুৱামক্কা যোৱা ৰাস্তাটো দেখাই দিম বহুত ধুনীয়া মই পুৱামক্কা সোমাই আহিছোঁ তেওঁ কৈছে ইয়াত পঞ্চতীৰ্থ যিহেতু মই পুৱামক্কা গৈও সেই ৰাস্তাটো দেখাই দিম গোটেইখিনি ঠিক আছে আৰু ইয়াতে তুলসী পাত খাব দিয়া হ'ল আৰু তুলসী পাত খালে বাৰু বেমাৰ আজাৰ নোহোৱা হয় আমি জানোৱেই আৰু মই হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পৰা ওলালোঁ আৰু এতিয়া যাওঁগৈ ৰিটাৰ্ণ ক'ত গৈ আছোঁ সেইটো ইয়াৰে আপোনালোকে গমেই পাব সেইটো ভিডিঅ'টো যদি এইটো দীঘল হয় নেক্সট ব্লগত দেখাম তেনেহ'লে আৰু ইয়াত অগ্নি কিবা কৰি লোৱা হয় যাতে চকু টকুৰ বেমাৰ নহয় চাকিৰ পৰা পোহৰ ইয়াত সামৰোঁ নহ'লে আৰু ক'ত গৈ আছোঁ তাত দেখাই আছোঁ নেক্সট ব্লগ যদি হয় নহ'লে সেইটোতে আৰু মই পুৱামক্কাটো সোমাই গৈছিলোঁ পুৱামক্কা জানি মক্কাৰ পৰা এপোৱা মাটি মানে 4 ভাগৰ এভাগ মাটি আনিছিলোঁ আৰু পুৱামক্কাৰ ৰাস্তাটো খুব ধুনীয়া বাইক লৈ আহিলে মানে বহুত বিৰাট ধুনীয়া আৰু ৰাস্তাটো পূৰা ইফালৰ পৰা ৰাস্তাটো সিফালে নেদেখে মানে পূৰা শ্বিলং টাইপ অকোৱা পকোৱা তললৈকে এনেকৈ দেখে আৰু বহুত মজা লাগে ৰাস্তাটো আৰু পুৱামক্কা জানি আৰু হাজো যিহেতু মিলনভূমি হয়তো ইয়াত মিলন আছে সকলো আছে ইয়াত পুৱামক্কাও আছে এইটো পুৱামক্কা সোমাই গ'ল এনেকৈ সোমাই যাব লাগে তো এইখিনি পুৱামক্কা মই ভিতৰত জানি এইটোৱে পুৱামক্কাটো আৰু মই ওলাই আহিলোঁ পুৱামক্কাৰ পৰা এইখিনি